हेलो फ्रेंड्स वेलकम बैक टू जयन डिजिटल सेवा যোৱাকালিৰ ভিডিঅ'ত আমি ইনকাম সাৰ্টিফিকেট অনলাইন যোগেদি কেনেদৰে আবেদন কৰিব লাগে কমপ্লিট প্ৰসেস ডিসকাস কৰিছিলোঁ আজিৰ এইটো ভিডিঅ'ত আমি অসমৰ ই-ডিস্ট্ৰিক্ট পৰ্টেলত কেনেকৈ আপুনি ৰেজিষ্টাৰ কৰিব পাৰিব অৰ্থাৎ আপুনি এটা একাউণ্ট বনাই ল'ব পাৰিব কমপ্লিট ডিটেইলছত ডিসকাস কৰিম ই-ডিস্ট্ৰিক্টত আপোনাৰ যদি এখন একাউণ্ট থাকে আপুনি অনলাইন যোগেদি যিকোনো ধৰণৰ সাৰ্টিফিকেট ফৰ এক্সাম্পল ইনকাম সাৰ্টিফিকেট বাৰ্থ সাৰ্টিফিকেট ডেথ সাৰ্টিফিকেট এনি টাইপ অফ সাৰ্টিফিকেট আপুনি ইজিলি বনাই ল'ব পাৰিব তো আপুনি ই-ডিস্ট্ৰিক্ট পৰ্টেলত ৰেজিষ্টাৰ কৰিবৰ কাৰণে ভিডিঅ'ৰ ডিসক্ৰিপশ্যনত এটা লিংক পাব য'ত লিখা আছে একাউণ্ট অপেনিং লিংক সিম্পলি জাস্ট আপুনি তাতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে স্ক্ৰিনত যেটো আপুনি ওয়েবসাইট দেখা পাই আছে এইটো ওয়েবসাইটত আহি যাব আহি যোৱাৰ পিছত ইয়াতে চাব ইয়াতে আপুনি নিচৰ পিনে যদি স্ক্ৰল কৰে ইয়াতে এটা অপচন পাব লেফট সাইডত ক্ৰিয়েট একাউণ্ট বুলি লিখা আছে সিম্পলি আপুনি ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপুনি এইটো পেজ লৈ গুচি আহিব ইয়াতে প্ৰথমতে চাওক ক্ৰিয়েট একাউণ্ট অপচনত প্ৰথমতে আপোনাৰ ফাৰ্স্ট নেম আছে প্ৰথমতে আপোনাৰ ইয়াতে নামটো ক্যাপিটেল লেটাৰ টাইপ কৰি দিব তাৰ পিছত সেকেন্ডটো আছে মিডল নেম আপোনাৰ যদি থাকে দিব পাৰে না থাকিলে নাই তাৰ পিছত লাষ্ট নেমটো আপোনাক দিব লাগিব ইয়াতে আপুনি লাষ্ট নেমটো ক্যাপিটেল লেটাৰত টাইপ কৰি দিব তাৰ পিছত আপোনাৰ আহিল স্ক্ৰিন নেমটো মাষ্ট এটো দিবই লাগিব স্ক্ৰিন নেম স্ক্ৰিনত যেনেকুৱা ধৰণৰ আপুনি দেখা পাই আছে এনেকুৱা ধৰণৰ দিব ফৰ মন নামটো হৈছে জয়ান মই যদি ইয়াতে ইউজাৰ নেম বা স্ক্ৰিন নেম বুলি কয় এইটো স্ক্ৰিন নেমটো ইয়াতে মই দি আছো জয়ান 12 প্ৰথমতে তাৰ পিছত ইমেইল এড্ৰেছ ইয়াতে আপুনি এটা ভ্যালিড ইমেইল এড্ৰেছ দিব তাৰ পিছত ইয়াৰ পৰা আপুনি জেন্ডাৰটো চুজ কৰি ল'ব মেল ফিমেল তাৰ পিছত ইয়াতে আপোনাৰ বাৰ্থডে চুজ কৰিব লাগিব এনেকৈ আপুনি প্ৰথমতে ইয়াতে ক্লিক কৰি জাস্ট এনেকৈ স্ক্ৰল কৰি ইয়াতে আপুনি ইয়াৰটো চুজ কৰি ল'ব তাৰ পিছত এনেকৈ চুজ কৰি আপুনি ডেটো চুজ কৰিব তাৰ পিছত ইয়াৰ পৰা আপুনি মান্থ কোনটো হয় মান্থটো আপুনি চুজ কৰি ল'ব চুজ কৰি লোৱাৰ পিছত ইয়াতে চাব মোবাইল নম্বৰ যদি আপোনাৰ মোবাইল নম্বৰ থাকে দিব পাৰে নিদিলে কোনো ধৰণৰ প্ৰবলেম নাই ইয়াতে ইমেইল আইডিটোৱে মেইন তাৰ পিছত ইয়াতে ক্যাপচাটো চাই আপুনি জাস্ট ইয়াতে ফিল আপ কৰি দিব যত টেক্সট ভেৰিফিকেশন লিখা আছে এইখিনি ফিল আপ কৰাৰ পিছত জাস্ট আপুনি সিম্পলি সেভত ক্লিক কৰি দিব ইয়াতে আপুনি সেভত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো ইমেইল আইডি ইউজ কৰিছে ইমেইল নম্বৰ ইউজ কৰিছে ইমেইল নম্বৰত এটা ইমেইল আহিব ইমেইল চেক কৰাৰ কাৰণে জাস্ট আপুনি আপোনাৰ যেটো ইমেইল এপছ আছে ইমেইল এপছটো ওপেন কৰি ল'ব ওপেন কৰি লোৱাৰ পিছত ইয়াতে এটা ফোল্ডাৰ পাব ইনবক্সত এইটো ইমেইল নাহিব আপোনাৰ এটো জাস্ট আপুনি স্প্যামত ক্লিক কৰি দিব স্প্যামত ইয়াৰ পৰা আপোনাক বিচাৰি উলিয়াব লাগিব ইমেইলটো মই আপোনালোকক দেখাই আছো ইয়াতে চাব এইটো হৈছে ইমেইলটো এডমিনিষ্ট্ৰেটৰ এনেকুৱা ধৰণৰ লিখা থাকিব জাস্ট আপুনি ইমেইলটো আপুনি ইয়াৰ পৰা ওপেন কৰি ল'ব ওপেন কৰি লোৱাৰ পিছত ইয়াতে আপোনাৰ নামটো শো কৰিব লগতে ইয়াতে মেইন বস্তুটো হৈছে ইয়াতে আপোনাক এটা পাসওয়াৰ্ড দিয়া হৈছে ইয়াতে আপুনি চাব পাৰে your password is এই পাসওয়াৰ্ডটো আপুনি ইয়াৰ পৰা জাস্ট কপি কৰি ল'ব এইটো হৈছে পাসওয়াৰ্ডটো মই ইয়াৰ পৰা কপি কৰি লৈছো এনেকৈ আপুনি হোল্ড কৰি কপি কৰি ল'ব জাস্ট কপিত ক্লিক কৰি দিওক এইটো কপি হৈ গল কপি হোৱাৰ পিছত আপুনি জাস্ট বেক আহক পাসওয়াৰ্ডটো কপি কৰাৰ পিছত আপুনি বেক আহিব বেক হোৱাৰ পিছত ইয়াতে আপুনি যেটো ইমেইল আইডি ইউজ কৰিছে ইয়াতে আপোনাৰ ইমেইল আইডিটো প্ৰথমতে দিব তাৰ পিছত যেটো পাসওয়াৰ্ড কপি কৰিছে পাসওয়াৰ্ডটো জাস্ট আপুনি এনেকৈ হোল্ড কৰি জাস্ট ইয়াতে আপুনি কপি কৰি দিব কপি কৰি দিয়াৰ পিছত ইয়াতে আপুনি সাইন ইনত ক্লিক কৰি দিব ইয়াতে আপুনি সাইন ইনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাক এটা নতুন পাসওয়াৰ্ড ইয়াতে সেট কৰিব পাৰো পাসওয়াৰ্ড ইয়াতে আপোনাক সেট কৰি ল'ব লাগিব পাসওয়াৰ্ডটো এনেকুৱা ধৰণৰ ফৰ এক্সাম্পল ইয়াতে মই স্ক্ৰিনত দেখুৱাইছো ASSAM@12 এনেকুৱা ধৰণৰ স্ক্ৰিনত যেনেকুৱা ধৰণৰ দেখা পাই আছে এনেকুৱা ফৰমেটত আপুনি যিকোনো ধৰণৰ পাসওয়াৰ্ড ইয়াতে আপুনি ৰাখিব পাৰে ইয়াতে প্ৰথমতে পাসওয়াৰ্ড দিব তাৰ পিছত এন্টাৰ এগেইন দুবাৰ আপোনাক পাসওয়াৰ্ডটো ইয়াতে আপুনি টাইপ কৰিব লাগিব টাইপ কৰাৰ পিছত জাস্ট আপুনি ইয়াতে সেভত ক্লিক কৰি দিব আপুনি ইয়াতে সেভত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এইটো পেজ লৈ গুচি আহিব ইয়াতে চাব প্লিজ চুজ এ ৰিমাইন্ডাৰ কিউৰি আপুনি কেতিয়াবা যদি পাসওয়াৰ্ড পাহৰি যায় ইয়াতে আপুনি ইয়াতে চাব পাৰে পাসওয়াৰ্ড ৰিমাইন্ডাৰ কোৱেশ্চন ইয়াতে কিছুমান হদিছে ইয়াৰ পৰা আপুনি যিকোনো এটা কোৱেশ্চন চুজ কৰি আপুনি ইয়াতে আনসাৰ দিব লাগিব ফৰ এক্সাম্পল মই ইয়াতে চুজ কৰিছো What is your father's middle name? Just ইয়াতে আপুনি কোৱেশ্চন আনসাৰটো টাইপ কৰি দিব টাইপ কৰি দিয়াৰ পিছত ইয়াতে আপুনি সেভত ক্লিক কৰি দিব সেভত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো ৰেজিষ্ট্ৰেচনৰ ফাৰ্স্ট স্টেপ আছিল ফাৰ্স্ট স্টেপটো কমপ্লিট হৈ গল এতিয়া সেকেন্ড স্টেপত আপোনালোকক ই-ডিস্ট্ৰিক্ট পৰ্টেলৰ আৰু এটা ফৰ্ম ফিল আপ কৰিব লাগিব তাৰ কাৰণে ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত আৰু এটা লিংক পাব য'ত লিখা আছে ফৰ্ম 2
জাষ্ট চিম্পলি তাতে আপুনি ক্লিক কৰি দিব নাইবা ষ্টেপ 2 দুটা এনেকুৱা ধৰণৰ ফৰ্ম লিখা আছে তাতে আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এইটো পেজত আহি পাব তাৰপিছত ইয়াতে চাব প্লিজ ক্ৰিয়েট ইন ষ্টেট পৰ্টেল ফৰ ডিষ্ট্ৰিক্ট চিটিজেন ৰেজিষ্ট্ৰেশ্যন চিম্পলি আপুনি ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপোনাক অলপ আগতে যিটো একাউণ্ট বনাইছে আপুনি সেইটো ইয়াতে ইমেইল এড্ৰেছটো দিব তাৰপিছত ইয়াতে পাছৱৰ্ডটো টাইপ কৰি দিব টাইপ কৰি দিয়াৰ পিছত আপুনি জাষ্ট সাইন ইনত ক্লিক কৰি দিব সাইন ইনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এই পেজটো ওপেন হ'ব ইয়াতে চাব ৰেজিষ্ট্ৰেশ্যন ফৰ ডিষ্ট্ৰিক্ট সাৰ্ভিস অনলাইন প্ৰথমতে ইয়াতে আপোনাৰ নামটো দিব কেপিটেল লেটাৰত তাৰপিছত ইয়াতে আপোনাৰ এড্ৰেছ দি দিব ভিলেজ পোষ্ট অফিচ পিএছ গোটেইখিনি এড্ৰেছ দি দিব তাৰপিছত ইয়াৰ পৰা আপুনি ষ্টেটটো চুজ কৰি ল'ব তাৰপিছত ইয়াতে চাব ডিষ্ট্ৰিক্ট তাৰপিছত পিন নম্বৰ এনেকৈ আপুনি দি দিব তাৰপিছত ইয়াতে আহিল পান নম্বৰ ভোটাৰ আইডি নম্বৰ মোবাইল নম্বৰ নাইবা আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড যিকোনো তিনিটাৰ ভিতৰত আপুনি ইয়াতে এটা ইউজ কৰিব আৰু লগতে এটা ভেলিড মোবাইল নম্বৰ ইয়াতে আপোনাক দিব লাগিব দিয়াৰ পিছত ইয়াতে চাব জেনেৰেট OTP লিখা আছে চিম্পলি আপুনি জেনেৰেট OTPত ক্লিক কৰি দিব জেনেৰেট OTPত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইল নম্বৰত এটা ওৱান টাইম পাছৱৰ্ড আহিব ওৱান টাইম পাছৱৰ্ডটো অহাৰ পিছত ইয়াতে চাব ওৱান টাইম পাছৱৰ্ড জাষ্ট আপুনি ইয়াতে আপুনি টাইপ কৰি দিব আপোনাৰ যিটো পাছৱৰ্ড আহিছে আৰু লগতে ইয়াতে আপুনি কেপচাটো চাইছে ফিল আপ কৰি দিয়াৰ পিছত ইয়াতে তলত চাব ৰেজিষ্টাৰ বুলি লিখা আছে আপুনি ৰেজিষ্টাৰত ক্লিক কৰি দিব ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিখিনি ডিষ্ট্ৰিক্ট পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আছিল গোটেইখিনি কমপ্লিট হৈ গ'ল তো ইয়াৰ পিছত আপুনি লগ ইন কৰাৰ পিছত আপুনি যিকোনো ধৰণৰ ইনকাম চাৰ্টিফিকেটে হওক বাৰ্থ চাৰ্টিফিকেটে হওক যিকোনো ধৰণৰ চাৰ্টিফিকেট অনলাইন যোগেদি এপ্লাই কৰিব পাৰিব কিবা যদি প্ৰব্লেম আহে মই যিহেতু আগতে একাউণ্ট বনাইছোঁ গতিকে মই ডাইৰেক্ট লাইভ প্ৰচেছটো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ মই বনাইছোঁ জাষ্ট স্ক্ৰীনশ্বটবিলাক আছিল সেইখিনিৰে মই বুজাবলৈ চেষ্টা কৰিছোঁ যদি বুজি পোৱা নাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাব তো আজিৰ ভিডিঅ'ত এইখিনি আছিল থেংক ইউ